তো hey guys, welcome back to the আমাৰ vlog. তো আজি বৰ্তমান আমি পলাশবাৰীক যোৱাৰ কথা আৰু এতিয়া বৰ্তমান অবিনাশতে আহি পালোঁ আৰু চিমিও এইটো আছে। বাকী এতিয়া তাৰমানে মই যে কৈছিলোঁ তাৰমানে ভ্লগটোৰ দুটা খণ্ড হ'ব, সেইকাৰণে আৰু দিবা ওলছোঁ। বাকী এতিয়া চুনমকো লৈ আহিছোঁ আৰু এতিয়া আমাৰ চিমি মোক বৰ ভাল পায় গাইজ। আৰু অবিনাশে কাপোৰ পিন্ধি আছে আৰু এতিয়া আমি বৰ্তমান তাৰমানে ইয়াতেও অটাৱা, আজি কিছুমানত অটাৱা না, আজি অটাৱা আছে, অটাৱা আকৌ এলাক যাওঁ অবিনাশ না তিনিআলিৰ এইখিনিৰ পেৰে নাই কি চুনম। বাকী চুনমে এতিয়া ৰেডি হৈ আছে পূৰা। আমি এক জেগাৰ পেৰে আহিলোৱে অটাৱা আৰু এলাক যাওঁ। বাকী এতিয়া অবিনাশো ওলাই আছে। এতিয়া বাইক লৈয়ে যাওঁ না চিমি বাইক লৈ যাওঁ না গাড়ীখানি লৈ যাওঁ এতিয়ালৈ তাৰমানে ঠিক হোৱা নাই। যদি তেলটো মিলে গাড়ীখন লৈ যাম আৰু যদি তেলটো নিমিলে আৰু বাইকখানি লৈ যাম, বাইককেইখানি লৈ যাম। মানে বাইককেইখন নিলি তাৰমানে ভ্লগটো আৰম্ভ কৰি থাকিব নোৱাৰি, এই বতাহত কোবাই হয় না, সেইকাৰণে আৰু ভিৰ হ'ব না, সেইকাৰণে আৰু চিমি মোক চেলকিব লাগছি গাইছ। বাকী এতিয়া চাই থাকা অবিনাশকো ভিতৰে লাগাল কৰি আহোঁ আৰু মায়াককো মাত দি আহোঁ সেনেকৈ আপোনালোকে চাই থাকক। গাইছ এতিয়া বৰ্তমান মই আহি পালোঁ হিৰকে ভিতৰত আমাৰ মাক মাত দিবা গ'ল। বাকী মই ওলালোঁ এনে এইটো পিন্ধছোঁ মই লং পেণ্ট, এইটো বেয়া হৈ আছিল মই ভাল কৰিলোঁ, তাৰপিছত এইটো স্পৰ্টিং পিন্ধছোঁ এইটো। বাকী এইটো হিৰক কাকা আমাৰ আহি গ'লোঁ, এইটো চুনম ভাই। বাকী এই আজি চাহিদ নাযায় বাকী পাৰ্ট 1 আমাৰ এই বহুত ভাল লাগছে তাৰমানে, ভাল লাগছি মানে ভিউজ অহাৰ কাৰণে ভাল লাগছে। ইমান দিনৰ পিছত দিয়াৰ পিছতো যাতে মই ৰাতি 1টা মানত চালোঁ, 7 ঘণ্টামান পিছতে 128টা আহিছে, সেইকাৰণে ভাল লাগছে আৰু আমি উৎসাহ পাইছোঁ আৰু ভিডিঅ' বনাবাৰ এনে আজি আৰু ওলাই দিছোঁ আমি ভিডিঅ'ৰ কাৰণে। আমি কিন্তু আইডিয়া নাছিল দে, আজি যাৰ আইডিয়া নাছিল ই ক'লে কি ঐ ভিউজ ভাল আহিছে আজি যাঙা একবাৰ, এই সিনকে আমি ওলাই দিছোঁ। বাকী বাইকৰ চাবি তাবি লৈ আহিছোঁ, মানে গাড়ী লৈ যোৱাৰ কথা আছিল, গাড়ীখন নিনো দিয়ক গাইছ, তেল বহুত খাই গাইছে সেইকাৰণে গাড়ী নেনো। ইৰ কাৰণে কম খাই, ইৰ খান নানলা, ই দেউতাকে বোলে লৈ গৈছে ক'ৰবাত, বোলে মোৰ খান নেনো, বহুত তেল খাই, তাতকৈ বাইক লৈ যাওঁ আমি, সেই পইচা দি কিবা খাম নেকি। বাকী এতিয়া আমাৰতো সেই চাপেৰ খেলাটোত গেছিয়ে গমে চাপেৰ খেলাত গেছিহে, চাইছে যদি গম পাইছে নেখেলিব চাপেৰ খেলা, নেখেলিব। আজি যাম চাবা, আজি মিনা বাজাৰ চিনে বাজাৰ নাই, আজি সিমান ডাঙৰ পূজাও নহয়, এই সদিলাপুৰৰ পূজা চাম। বাকী আমাৰ ফ্ৰেণ্ডৰে এটা ঘৰতে পূজা পাতে, তাতে একবাৰ মাতিছিল, তাতে একবাৰ যাম। তাৰে পিছত মিৰ্জাৰ পূজাখনতে শেষে হৈছে, আজি শেষে কৰিছে তাৰমানে। আজি আৰু তাৰমানে মই যি স্কুটি লৈ অহাৰ কথা আছিল, স্কুটি লৈ আহিলে তাৰমানে টেনশ্যন নাই, কিন্তু বাইকখন লৈ আহিলে বহুত টেনশ্যন গাইছ। পালচাৰৰ কিবা ভুটভুটি চুটভুটিয়ে কাবাই আৰু মানে দিব নে কি। দিয়ক গাইছ, আমি বৰ্তমান আমি এতিয়া যাই আছোঁ, যাবা ওলছোঁ। বাকী যাই পাই আমি লগ পাই আছোঁ। বাকী এটা চুনম কি খালি যায় গাই ভাত খানি গছ যাব পাৰে চাওকচোন। আমাৰ এতিয়া আমাৰ পোনে আপোনালোকে দেখা পাবই ৰ'ব ভিডিঅ'ত, এই কি বুলি কয় পোনে সেই কি বুলি কয় ঐ প্ৰতিমা অটাবা গৈছিল, এই অৱস্থা চাওকচোন, ফাকুৱা মাৰি গোটাই চাফা কৰি ল'লা গোটেই ফাকুৱা। মোৰ তাতো লাগছে সেইকাৰণে এইটো চলাটো চেঞ্জ কৰি ল'লোঁ। মোৰতো এতিয়া কথা নাই, এতিয়া মোৰ চলাত গবলে একো নাই, মোৰ এতিয়া নহয়, মোৰ ভাৰ্গৱৰ এটি চলা তই যে ফকতীয়া, নহয়, তই যে ফকতীয়া গাইছ। আজিকালি মোৰ কাৰণে এক টোপ তেল খৰচ কৰিবা না, কালি ঘূৰবা গৈছে গাইছ ৰাতি 200 টকাৰ তেল নিজাকে ভৰাছি কওঁ কিবা। তো এতিয়া বৰ্তমান আহি গ'লোঁ গোটেইকেইটাই, আৰু বেছি দূৰক লৈ নাযাওঁ, তাৰমানে বেছি দূৰক লৈ গেলি আৰু দেৰি হৈ যাব না, আমাৰ তিনিআলিত লৈ যাওঁ, তাৰপিছত ঘূৰি যাওঁ আৰু অটাবা এতিয়া যাই আছে আৰু গাড়ীত জাম হৈ গৈছে, সেইকাৰণে দুখন জেগাত আহিছে, সেইকাৰণে আৰু অবিনাশ আগতে আছে। বাকী আপোনালোকে চাই থাকক আৰু মোটামুটি 20 মিনিটমান পিছত আমি আৰু ডাইৰেক্ট তাকে পলাশবাৰীত কৰি যাম। তো গাড়ীৰ ভিৰ নহয়, যাম আৰু মানে চাউল দলিয়া আমাৰ তাতো দলিয়াইছে, ফাকু লৈ গৈ কিনে দলিয়াৰ কাৰণে অলপমান চলাও বেয়া হৈ গৈছিল। চুনমৰ তাত দেখাই পাইছিল চাগে, চুনমে আৰু বগা চলা পিন্ধিছে দেখাই পাইছিল। চাই থাককচোন এতিয়া। তো গাইজ এতিয়া বৰ্তমান আমি যাই আছোঁ আৰু পলাশবাৰী দি হৈ এতিয়া পলাশবাৰীত তাকে যাম আৰু বাকী অবিনাশ মোৰ পিছত আহি আছে চাগে, দেখাই পাব সৌকালে অবিনাশ। বাকী সি জানে মোৰ হেলমেটটো কাৰণে এই গাঁথাৰ কাৰণতে গেল, আৰু বাকী গাঁথাৰ কাৰণতে যোৱাৰ কাৰণে এতিয়া অলপমান দেৰি হৈ গ'ল। বাকী এতিয়া বেলেগ নাই, সৌকালৈ এই চুনমে গাইছ মোৰ হেলমেটটো দি দিলে, ভাঙিলে ইত্যাদি পইচাটো ল'ম বুলি কৈছোঁ। কিবা বেয়া কৈছোঁ নেকি গাইছ? য়েছ, বহুত প্ৰমাণ আছে চুনম, বহুত প্ৰমাণ আছে। তেওঁকে চাই থাককচোন, সি আহিলে সিয়ে মোবাইলটো ল'ব এইবাৰ। বাকী এতিয়া ডাইৰেক্ট যাই কিনে আমি তাতে লাগাল কৰি আছোঁ আপোনাৰ। এই গাইছ আমি বৰ্তমান যাই আছোঁ, বৰ্তমান আমি পালোঁ মনপুৰ, এই প্ৰতিমা অটাবা যায়ে আছে এতিয়াও, আৰু গেছে এখন কিবা এখন কৰবা পূজা। বাকী এইটো হিৰক বাইকে এটি এখন মোৰ হায়াবুছাখন। আমি এতিয়া বৰ্তমান যাই আছোঁ মনপুৰ বাছোঁ।
গাইছ আমি বৰ্তমান যাই আছোঁ পলাশবাৰী পাই আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ ৰ'ব আৰু যাই লওঁ তাৰমানে যাম হ'ব অলপ আগত তো গাইজ এতিয়া অবিনাশক তানে বানাৰ টাইপৰ অপমান কৰলা এই যাম গাইজ আপোনালোকক যে দেখুৱালোঁ সেইখন পূজাৰ হেৰিখন এই যাই আছে মোৰ চিনাকি আছিল কাষত কেতিয়াও এনেকৈ নাযাব দেই মোক তাৰমানে মাতলা কিবা বোলে সোধে কাষত গ'লোঁ বঢ়িয়া কিবা পইচা দেখুৱাই দি আছে পইচা দিমা না পইচা লাগেই মোক কাষত মাতলা ঐ গোটাই মানে হেঁচামাত ধৰি গোটাই ৰং খুৱাই দিছে গাইজ লাইফত নাযাব সেইকাৰণে তানে এই বৰ অভাৰ কাটিং কৰিব নালাগে নাই কি অবিনাশ নাই কিবা শুনছা কি অভাৰ কাটিং অভাৰ কাটিং অভাৰ কাটিং কৰি যাব ওলাই যাব ওলছিলোঁ মই খাচাটো ধৰা দেউতাই চাই থাকক এতিয়া মানে এই মুখ চুকত হৈ সিহঁতৰ মামীয়েকৰ ঘৰ না খোজকাঢ় যে দোকান দিছিলোঁ তাতে মামীয়েকৰ ঘৰ তাকে লগি যাওঁ যাই কিনে আমি কথা পাতি আছোঁ এই গাইছ আমি এতিয়া সদিলাপুৰৰ পূজা আহি পাইছোঁ বাকী এতিয়া কিবা প্ৰতিমা ঘূৰি আছে ফটকাও মাৰি আছে ফটকা চটকা মাৰি একদম চাউণ্ড তাৰমানে প্ৰতিমা ঘূৰালা ঘূৰাই পেলাই এতিয়া আমি প্ৰতিমাখন দেখুৱাই আছোঁ ৰ'বা সেৱাও কৰিলোঁ এইটো যে ফটকাৰ গন্ধ এই ফটকাৰ গন্ধটো আৰু বেছি বেয়া এচিডৰ গন্ধটো খোৱা ল'ব নোৱাৰে ডাইৰেক্ট মাৰি দিয়ক গাইছ আমি যাই লওঁ দেখুৱাই আছোঁ ইউটিউব ভিডিঅ' তো এই গাইজ এতিয়া বৰ্তমান অবিনাশ আৰু মই এইটো হিৰক আমাৰ ৰামপুৰৰ চলি যে দেখুৱাই দি মোৰ নামো হিৰক ইৰ নামো হিৰক অঁ ঈদ তানে ইয়াতে মামীয়েকৰ ঘৰ মামীয়েক না মামীয়েকৰ ঘৰ আমি এটা মুতিলোঁ কি চাইডত দেখি পাম কৰিব মুদবা আহি পেলাই পাতিছি গাইছ নাই গাইছ মিছা কথা আৰু এইখিনি ব্ৰহ্মপুত্ৰ এতিয়া ৰাতিটো দেখা নাপাব কিন্তু এই নাওখনৰ পৰা আপুনি অনুমান কৰলক আৰু নাই কি অবিনাশ আৰু এইটো ই তানে সেই কি কয় প্ৰতিমা আনবা প্ৰতিমাৰ লগত সেই কৰিব আহিছে কিবা এইখন পূজাত যে আহিছোঁ এইখন পূজাত কালি বেন ঘূৰাব কালি ডিজেও আছে কালি যদি আপোনালোকে যদি ভিডিঅ'টো যে আমি আজি ৰাতি আপলোড কৰোঁ কালি চাব আহিব মানে ৰাতিটো আপলোড কৰা ইম্পচিবল গাইছ তানে হস্পটো ল'ব লাগিব না আৰু হস্পট আজি এনেও নেদো কালিয়ে দিম নেক্সট টাইম যদি আহে আপোনালোকে ইয়াতে আহিব পাল্লি কি বুলি কয় সদিলাপুৰত আহিব ইয়াতে ডিজে হয় দশমীৰ দিনা তো গাইছ বাকী এতিয়া চাই থাকক আমি এতিয়া ভিআইপিও যাওঁ আৰু বাকী গান বাজি আছে কপিৰাইট লাগব এতিয়া ভিডিঅ'টা চাই থাকক আপুনি হৈ যাব কৰি তো একো অলপ ছাবস্ক্ৰাইব কৰি দিবা গাইজ ছাবস্ক্ৰাইব কৰি দিব হিৰকৰ চেনেলটো হিৰক নহয় দেউতাৰ ব্লগ উইথ কলিতা কলিতা চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব গাইজ সাডেন প্ল্যান গাইস আমি তাকে ভিআইপি আহি গেল এইটো ভিআইপি তাকে মানুহ বহুত আছে এটা ভিআইপি গাইস আমাৰ থথৰা বাজি আহিছে কাৰণ বুদ্ধা ভিজছো বৰষুণ গাইছ বৰষুণ বৰষুণ এইটো বঢ়িয়া লাগছি মোৰ গেটটো এই মহলেবৰ মুখখন অলপমান কিবা বেলেগ টাইপৰ আছে ভাল লাগছি এই চাওক বেলেগ টাইপৰ আছে বাকী এইটো গেটটো মেইন গেটটো এইমাখান গোটাই মানুহে চেকি জাৰকি আছে মানুহে এইমাখান গোটাই আমি গাইছ অলপমান ফুৰি লওঁ আপোনালোককো দেখুৱাই আছোঁ ভিতৰত কেতিয়া যাওঁ কেনেকুৱা কি হয় না চাই যাওঁ আপোনালোকে বাকী এতিয়া তাৰমানে আমি মিঘাজাৰৰ ফালে আহিছিলোঁ আৰু ভিডিঅ'টো এণ্ড কৰিব হ'ল তাতে ৰাতি হৈ গ'ল না এতিয়া মই ঘৰত যাব লাগে বাকী চাৰ্কিটাৰ কি আছে উঠবাৰ মন আছিল কিন্তু গাইছ বেছি পইচাও নাই বাজেট নাই দিয়ক গাইছ আমাৰ ইমান আৰু বৰষুণ অহাৰ কাৰণে বিয়া হোৱাৰ পিছতো কিন্তু মানুহ কিন্তু কমা নাই গাইছ চাৰিওফালে মানুহ আমি ইয়াত থিয় হৈয়ে আছোঁ আৰু যাওঁ চাই থাককচোন এতিয়া তো গাইছ এতিয়া বৰ্তমান ঘৰত যাই আছোঁ আৰু ঘৰত যাওঁতে দেৰিয়ে হ'ল মোটামুটি এতিয়া 3 মিনিট লেট আছে 10:33 মান হ'ল আৰু ঘৰ এতিয়া বৰ্তমান যাই আছোঁ আৰু এতিয়া তেল ডিপুটো পাৰ হ'লোঁ বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কালি আৰু আমাৰ ইয়াতে ৰাৱণপুৰা আছে তো ৰাৱণপুৰা ভিডিঅ'টো পাব আপোনালোকে বাকী আজিৰ কাৰণে এইখিনি আৰু মোৰো দেৰি হৈছে ঘৰত যাবা তো এইখিনিয়ে আজিখিনিয়ে বাই বাই অকণমান বেছিকৈ কৈ দিয়া গ'ল গাইছ আজি এইখিনিয়ে আৰু এইখিনিয়ে বুলি একো নাই দিয়ক গাইছ চাই থাকিব আৰু এনেকৈ আজি ৰাতিপুৱাটো যেনেকৈ দিছিলোঁ ভিউ তেনেকৈ যাতে পাই থাকোঁ আৰু ভাল লাগিল হয় এনেকৈ দিব থাকোঁ আৰু বাই বাই